প্ৰথমবাৰ বান্ধৱীৰ বিয়াতে দেখা পাইছিলে নয়নে আমাৰ নিৰিবিলিক। খুবেই মৰম লগা চকুকেইটা, ওঠত লগোৱা ৰঙা লিপষ্টিক আৰু খোপাত গুজি থোৱা গোলাপ কেইপাহৰ সৈতে নিৰিবিলিক সেইদিনা যে বৰ মৰম লাগিছিলে। হাতত কেমেৰা এটা লৈ ফুৰা নয়নৰ মনে বাৰে বাৰে তাক কৈছিলে নিৰিবিলিৰে ফটো তুলি থাকিবলৈ। দুয়োজনে নটিচ কৰিছিলে ইজনে আনজনক, কিন্তু মাতিবলৈ যে সাহসেই নহল। বিয়াৰ প্ৰায় ৩-৪ দিনমান পাছতেই নিৰিবিলিয়ে তাইৰ চবতকে পচন্দৰ ফটোখন বিয়াত তোলা ফেচবুকত আপলোড কৰিলে। আৰু তাৰ পিছত লাইকছ আৰু কমেণ্টছৰ যে একেবাৰে বৰষুণ। তাৰ মাজত এটা কমেণ্ট আহিলে, অচিনাকি আছিল ব্যক্তিজন, আৰু সেই কমেণ্টটো পঢ়ি নিৰিবিলিৰ খুবেই খং উঠিল। সঁচাই বৰ মৰম লগা দেই তুমি, প্ৰথমবাৰ দেখিয়ে তোমাক বহুত ভাল লাগিছিলে জানা। উৱা, এইজন আকৌ কৰ ৰোমিঅ ওলাল। নাকৰ আগতেই সদায় থকা খংটোৰে নিৰিবিলিয়ে ল'ৰাজনক মেছেজ কৰিলে, কি ল'ৰাহে তুমি, নজনা নুশুনা ছোৱালী এগৰাকী কেনেকে কমেণ্ট কৰিবলৈ, তুমি কোন? ভালেৰে কৈ দিছো কিন্তু দ্বিতীয়বাৰ হলে নকম। লগে লগে ল'ৰাজনৰো ৰিপ্লাই, সঁচা কথাহে কৈছো, সঁচা কথা ক'লেওনো তুমি ইমান বেয়া পোৱা নে? আৰু মই এনেও খোলাখুলিকে কথা কৈ ভাল পাওঁ দেই। আৰু এটা কথা মেডাম, মই পিছে তোমাক ভালকেই চিনি পাওঁ, তুমিও মোক চিনি পাবা। মোৰ প্ৰফাইলটো এবাৰ সময় হলে খুলি চাবাচোন। নিৰিবিলিয়ে লগে লগে প্ৰফাইলটো খুলি চাই দেখা পালে, সেইজনচোন সেইজনেই ল'ৰা যিজনক ৩-৪ দিন আগতে নিজৰ বান্ধৱীৰ বিয়াত তাই দেখা পাইছিলে এটা কেমেৰাৰ সৈতে। তেওঁৰ নামটো হবলা নয়ন বৰা। তাৰ পিছৰে পৰা দুয়োজনে প্ৰথমে ফেচবুক আৰু লাহে লাহে হোৱাটছএপ আৰু ফোনতো কথা পাতিবলৈ ল'লে। নয়নে প্ৰায়ে কৈছিলে নিৰিবিলিক ভাল পাওঁ বুলি, কিন্তু নাজানো কিয় তাই এতিয়াও চিয়ৰ নাছিল। দিন বাগৰি গৈ থাকিল আৰু এদিন গাঁৱৰ বিহুতলীত ইজনে আনজনক প্ৰথমবাৰৰ বাবে ফৰ্মেলি লগ পালে। নয়নে বাৰে বাৰে ৰিকুৱেষ্ট কৰাৰ বাবে নিৰিবিলি তাৰ সৈতে ৰাস্তালৈ ওলাই যাবলৈ মান্তি হ'ল। আকাশত পূৰ্ণিমাৰ জোনৰ পোহৰত ৰাস্তাত পৰি থকা গছৰ ছাঁ, কিছু দূৰত বিহুতলীৰ ফাংচনত ঢোলৰ শব্দ। হঠাৎ নয়নে তাইৰ হাতখন ধৰি তাইক প্ৰপ'জ কৰিলে। আজি যে নিৰিবিলিও নিজকে কণ্ট্ৰল কৰিব নোৱাৰিলে, তাই আজি কৈয়ে পেলালে, মোৰো তোমাক বহুত ভাল লাগে নয়ন, সদায় এইদৰে তোমাৰ সৈতে হাঁহি ধেমালি কৰি থাকিব বিচাৰো, আই লাভ ইউ। তাৰ পিছৰে পৰাই মৰম আৰু বুজাবুজিৰ মাজেৰেই নয়ন আৰু নিৰিবিলিৰ সম্পৰ্কৰ আৰম্ভণি হ'ল। বহুত সুখী আছিল ইজনে আনজনৰ সৈতে। কেতিয়াবা খন্তেকীয়া কাজিয়া হয় যদিও আকৌ অলপমান সময় পিছতে গোটেইখিনি ভাল হৈ যায়। নয়নে বহুত ভাল পাইছিলে তাইক, বহুতেই বেছি, আৰু নিৰিবিলিয়েও তাক নিজতকৈ বেছি ভাল পাইছিল। কিন্তু ইমান মৰম ভাল পোৱাৰ মাজত থকা এটা সম্পৰ্কত কেতিয়াবা যে এনেকুৱা ঘটনা এটা ঘটিব কোনেও সপোনতো ভবা নাছিল। কলেজৰ ক্লাছ পৰীক্ষাৰ মাজত দুয়োজন বৰ বেছিকৈ ব্যস্ত হৈ পৰিছিল। আগৰ দৰে একেবাৰেই নহয়, মাত্ৰ মাজে মাজে অকণমান কথা হয়। কথা ইমানেই কমি গ'ল যে নয়নে এদিন বাথৰুমত পৰি হাতত দুখ পোৱাৰ কথা নিৰিবিলিয়ে বহুত পলমকৈহে গম পালে। ইনফেক্ট যেতিয়া তাইৰ অনুপস্থিতিত নয়নক কোনোবা অইন ছোৱালীয়ে কেয়াৰ কৰাৰ কথা তাই গম পালে, তাই খঙত টিঙিৰ তোলা হৈ গ'ল। খঙতে কি কৰোঁ কি নকৰোঁ ভাবি থকাত নিৰিবিলিয়ে ছোৱালীগৰাকীক ফোন কৰি বৰ বেয়াকৈ ক'লে। সেইখন কাজিয়াৰ প্ৰথম আৰম্ভণি আছিলে যেতিয়া ছোৱালীগৰাকীক বেয়াকৈ কোৱা কথা গম পাই পেলাই নয়নেও নিৰিবিলিক বৰ বেয়াকৈ মেছেজ দিলে। তাৰ পিছত কাজিয়া ইমানেই বাঢ়ি বাঢ়ি গৈ থাকিল যে মৰম, চেনেহ, ভাল পোৱা সেয়া যেন দুয়োজনে পাহৰিয়ে পেলালে। কিছুদিন পিছত নিৰিবিলিলৈ আনন'ন নাম্বাৰ এটাৰ পৰা মেছেজ আহিল, নয়নৰ হেনো এতিয়া নতুন গাৰ্লফ্ৰেণ্ড আছে। কথাষাৰ শুনি নিৰিবিলিয়ে বিশ্বাসেই কৰিব পৰা নাছিল। ইমান মৰম সি এনেকে নিৰিবিলি কৰাৰ পিছত আন কাৰোবাক কিদৰে ভাল পাব পাৰে সেয়া জানিবৰ বাবে নিৰিবিলিয়ে উপায় নাপাই নয়নক ফোন কৰিলে। কিন্তু নাই, নয়নেতো তাইৰ ফোনেই নুঠায়। নিৰিবিলি আৰু নয়নৰ সম্পৰ্কত সকলো শেষ হৈ গ'ল। প্ৰায় ৩ মাহেই পাৰ হৈ গ'ল আৰু এদিন হঠাৎ তাই কলেজৰ পৰা উভতি আহি থাকোঁতেই তাইক কোনোবাই পিছফালৰ পৰা মাত দিলে। ঘূৰি চাই তাই দেখিলে সেয়াচোন নয়ন। মনটো বহুত গৈছিলে তাক বৰ বেয়া বেয়াকৈ গালি পাৰিবলৈ, কিন্তু নাই, অন্তৰত থকা মৰমখিনিয়ে তাইক বাৰে বাৰে বাধা দিলে। ভাল বেয়া দুটামান ইফাল সিফালৰ কথা পতাৰ পিছতে তাই আকৌ ঘৰমুৱা হ'ল।
ঘৰ আহি পাই মোবাইল ফোনটো চাই 1, 2, 3, 4টাকৈ মেছেজেৰে নয়নে তাইৰ গোটেই ইনবক্স ভৰাই দিলে। ক্ষমা বিচাৰিছিলে সি তাইক, আকৌ কৈছিলে তাইক তাৰ জীৱনলৈ উভতি যাবলৈ। কিন্তু নিৰিবিলিয়ে যেন একো কথাই চিম্পলি ল'বই পৰা নাছিলে। বৰ দুখ পাইছিলে তাই। নয়নে বাৰে প্ৰতি ক্ষমা প্ৰাৰ্থনা কৰাৰ পিছতো তাই মান্তি নহ'ল। মাত্ৰ শেষত নয়নক এষাৰ কথাই ক'লে, মই এগৰাকী অতি সাধাৰণ ছোৱালী। বাৰে বাৰে পৰি আকৌ থিয় হোৱাৰ সাহস মোৰ একেবাৰেই নাই। মই এইদৰেই থাকিব বিচাৰোঁ নয়ন, মোক এইদৰেই থাকিবলৈ দিয়া, এগৰাকী ভাল বন্ধু হিচাপে।